Welcome to my first vlog. More এই চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। এই মোৰ প্ৰথম ব্লগ য'ত নেকি আজি মই এটা বিশেষ এনেই ব্লগ বনাব বিচাৰিছো। সেয়েহে ব্লগ তেনেহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া যাম দাদাই বেহৰৰ খেতি কৰিছিল তাত মই এনেই চাবলৈ যাম বেহৰটো কেনেকুৱা হৈছে। এইটো হ'ল ঘৰত খেতি কৰিছে তো ইমান ভাল হোৱা নাই খেতি। দাদাৰ অলপ ভাল হৈছে, মই তাতে যাম চাই কেনে আহিম কেনে হৈছে। এইটো হ'ল আমাৰ গাঁৱৰ মন্দিৰ। এতিয়া কনষ্ট্ৰাকশ্যন কৰি আছে, মানে কাম চলি আছে। মোৰ কামটো লাইভ নহয়, এতিয়া কাম চলি আছে। এই খুঁটাৰ কাম কৰি আছে বৰ্তমান। ইয়াত হ'ব ষ্টেজৰ কাম চলি আছে। এইটো গভৰ্ণমেণ্ট স্কিম। এইপিনে কিন্তু কি হয়, এইটো গাঁৱৰ আৰু গাঁৱৰ ছেভিংছ পইচা আছে, ইয়াৰ পইচা দে মানে বনাইছে। এইটো হ'ল চৰকাৰী স্কিম। সেইটোৱে হ'ল বেহৰৰ খেতি কৰিছে দাদাই। আপোনালোকক মই দেখুৱাই আছোঁ। পূৰা 4 বিঘা খেতি কৰিছিলে। তো মোটামুটি হৈছে আৰু এইগিলা কাম আমি কৰিছিলোঁ। এইটো বেৰ দিয়াটো আমি দি দিছিলোঁ ইয়াতে। তাৰপিছত ফাইনেলি বহুত দিনৰ পিছত আজিহে আহিছোঁ চাবলৈ। মোটামুটি ভালে হৈছে আৰু ঠিক ঠাক চলি যাব আৰু। এইটো সাইডত বহুত বেছিকৈ হৈছে, বহুত বেছিকৈ ভাল হৈছে আৰু এই সাইডত। কিন্তু এই সাইডত ইমান ভাল হোৱা নাই। আপোনালোকে চাওক, ইমান ভাল হোৱা নাই সাইডত। এই সাইডত পূৰা ভাল হৈছে ক'বলৈ গ'লে। এইখিনি আৰু পূৰা হৈছে আৰু এই সাইডত ইমান ভাল নহ'ল, চলি যাব আৰু। তো হৈ গ'ল মোৰ বেহৰতলী চাব অহা। মই ইয়াৰ পিছত যাম ফুৰিবলৈ যাম বন্ধুৰ লগত। মোৰ ফ্ৰেণ্ড মোক পিক আপ কৰিবলৈ আহিব। তাৰপিছত ক'ত যোৱা হয় চাম আৰু, চাই থাকিব। এইটো হ'ল মেইন গেট। হে গাইজ, আহিলোঁ হিৰিম্বালৈ এপাক এনেই ফুৰিবলৈ। তো কাষতে না, এনেই আহিলোঁ আৰু। ঘৰত কি কৰি থাকিবি, এনেই আহিলোঁ আৰু। এই চাইডত খাল আছে, মানে পুখুৰী আছে আৰু এই চাইডে পুখুৰী। এইটো পশ্চিম চাইডে হয়, এইটো পূব চাইড। এইটো উত্তৰ, ইফালে দক্ষিণ। এইফালে স্কুল আছে। এইটো আজি ইমানতে সামৰণি মাৰিলোঁ। তো চাই থাকিব ট্ৰেভেলিং বয়।